Hello everyone, welcome to my channel. আশা কৰোঁ আপোনালোকে ভালে আছে। আজি আপোনালোকৰ ওচৰত মই ঘৰতে অভেন ব্যৱহাৰ নকৰাকৈ কেৰাহীত পনীৰ পিজ্জা বনাই দেখাম। অতি সহজতে আপোনালোকে ঘৰতে পিজ্জা বনাব পাৰিব। তেন্তে আহকচোন আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই পিজ্জা ডোটোৰ কাৰণে 1 চামুচ ইষ্ট, 1 চামুচ চেনি কুহুমীয়া গৰম পানীত মিক্স কৰি ল'ম। এইখিনি মই 5 মিনিটৰ কাৰণে এক্টিভেট হ'ব দিম। এতিয়া 1.5 কাপ ময়দা, টেঙা দৈ 2 চামুচ, নামমাত্ৰ নিমখ, আধা চামুচ বেকিং পাউডাৰ, আধা চামুচকৈ কম বেকিং সোডা, 2 চামুচমান ৰিফাইন তেল লৈ লৈছোঁ। এতিয়া মই গোটেইখিনি সানি ল'ম পানী নিদিয়াকৈ, কাৰণ দৈতে যথেষ্ট পৰিমাণৰ পানী থাকেই। এতিয়া অকণমান ষ্ট'ভ পানীখিনি দি ডোটো ভালদৰে মুঠি ল'ম। মন কৰিব যে পানীখিনি গোটেইখিনি একেলগতে দি নিদিব, অলপ কৰি দি ডোটো ভালদৰে মুঠি ল'ব। ডোটোৰ ওপৰতে নিৰ্ভৰ কৰিব যে আমাৰ পিজ্জাটো কেনেকুৱা হয়। এয়া আমাৰ ডোটো মুঠা হৈ গৈছে। ডোটো চকচোন বহুত কোমল হৈছে, একেবাৰে টান হোৱা নাই। কিন্তু এনেকৈ এতিয়া মই 5 বাৰ মান ফ'ল্ড কৰি ঢাকন মাৰি 1 ঘণ্টামান কাৰণে ৰেষ্ট কৰিব দিম। এতিয়া মই পনীৰখিনি ফ্ৰাই কৰিবৰ কাৰণে মিশ্ৰণখিনি বনাই লৈছোঁ। ইয়াত মই আধা কাপ টেঙা দৈ, 1 চামুচ নিমখ, 1 চামুচ হালধি, 1 চামুচ ধনিয়া গুড়ি, 1 চামুচ জিৰা পাউডাৰ, 1 চামুচ জলকীয়া গুড়ি, এয়া আমাৰ ঘৰতে বনোৱা জলকীয়া গুড়ি, আৰু 1 চামুচ গৰম মছলা। এতিয়া অলপমান ৰিফাইন তেল দি মিশ্ৰণখিনি ভালদৰে মিক্স কৰি ল'ম। মিশ্ৰণখিনি ভালদৰে মিক্স কৰাৰ সময়ত মই 1 চামুচ কৰ্ণফ্ল'ৰ দি ল'লোঁ। আকৌ মিশ্ৰণখিনি ভালকৈ মিক্স কৰি ল'লোঁ। এতিয়া মই কাটি থোৱা পনীৰখিনি মিশ্ৰণখিনিত দি লৈছোঁ। এতিয়া ভালদৰে মই মিশ্ৰণখিনিৰ লগত পনীৰখিনি মিক্স কৰি লৈছোঁ, যাতে পনীৰখিনিত মিশ্ৰণখিনি লাগি যায়। এতিয়া মই গৰম পেনখনত 1 চামুচ বাটাৰ দি লৈছোঁ। বাটাৰখিনি চাৰিওফালে মই লগাই ল'লোঁ। এতিয়া পনীৰ মিশ্ৰণখিনি মই পেনখনত দি লৈছোঁ। এতিয়া পনীৰ মিশ্ৰণখিনি শুকাই যোৱালৈকে পনীৰখিনি মই ফ্ৰাই কৰি থাকিম। আৰু যিখিনি মিশ্ৰণ থাকি গৈছিলে সেইখিনিত মই পিঁয়াজৰ স্লাইচখিনি সানি ল'ম। এই পিঁয়াজখিনি মই অকণমান ফ্ৰাই কৰি ল'ম। এয়া পনীৰখিনি ৰঙচুৱা হোৱাত মই এইখিনি নমাই পিঁয়াজখিনি ফ্ৰাই কৰি ল'লোঁ। পিঁয়াজখিনি মই ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই কেৰাহী এখনত অকণমান নিমখ দি দিছোঁ। নিমখখিনি দিয়াৰ পিছত মই এইখিনি ঢাকি দি মিডিয়াম ফ্লেমত 10 মিনিটৰ কাৰণে প্ৰিহিট হ'ব দিম। 1 ঘণ্টামানৰ পিছত ডোটো ৰেডি হৈ গ'ল। এতিয়া গোটেইখিনি ভালদৰে সানি ল'ম আৰু এনেধৰণে ডোটো ফ'ল্ড কৰি দিম। এনেধৰণে ডোটো ফ'ল্ড কৰিলে ভাল হৈ থাকে। আৰু যদি হাতত লাগি ধৰে তেন্তে আপোনালোকে ময়দা অলপ ছটিয়াই ল'ব পাৰে। এতিয়া মই ময়দা ছটিয়াই লৈছোঁ আৰু ডোটো এনেধৰণে ফ'ল্ড কৰি দুইফালে ময়দা লগাই স্প্ৰেড কৰি লৈছোঁ। পিছত মই বেলনাডালে ডোটো বেলি লৈছোঁ। এতিয়া এই প্লেটখনত মই ৰিফাইন লগাই লৈছোঁ। মই পিজ্জা বেছটো প্লেটখনত দি ছেট কৰি লৈছোঁ। যিহেতু মই বেছটো অলপ ঠিককৈ বনাম, সেইকাৰণে বেছটো অলপ শকত কৰি ৰাখিছোঁ।
আৰু এনেধৰণে আঙুলিয়ে টেপি দিলে ধুনীয়াও হয় আৰু লগতে বেছটো বহল হৈ গৈ থাকে। যেতিয়া বেছটো ছেট হৈ যায় এনেধৰণে ছাইডত উঠাই দিব, তেতিয়া যিখিনি চচ দিম আমি বাহিৰফালে ওলাই নাযায়। ভালদৰে বেছটো ছেট হৈ যোৱাৰ পিছত মই কাটা চামুচেৰে ফুটা কৰি দিছোঁ। কাটা চামুচেৰে ফুটা কৰিলে বেছটো ফুলি নাযায়। এতিয়া পিজ্জা চচখিনি স্প্ৰেড কৰি দিছোঁ। একেবাৰে ছাইডলৈ চচখিনি সানিব নালাগে, সেই জেগাটো পিজ্জাখিনি ফুলিবৰ কাৰণে থ'ব লাগে। এতিয়া 1 চামুচ মায়োনিজো মই পিজ্জা চচখিনিৰ ওপৰত স্প্ৰেড কৰি দিছোঁ। এতিয়া মই কাটি থোৱা স্লাইচ চিজখিনি চাৰিওফালে দি ল'লোঁ। এতিয়া মই ফ্ৰাইড পনীৰখিনি বেছটোৰ ওপৰত দি লৈছোঁ। লগতে মই ফ্ৰাই কৰা পিঁয়াজখিনিও দি লৈছোঁ। আৰু মই কেইডোখৰমান কেঁচা পিঁয়াজো ওপৰত দি লৈছোঁ। এতিয়া মই ওপৰতে কাটি থোৱা কিউব চিজখিনি ওপৰত দি দিছোঁ। ভালদৰে চাৰিওফালে চিজখিনি দি লৈছোঁ। পিজ্জা বেছটোৰ ওপৰত মই জালুকৰ গুড়ি অকণমান ছটিয়াই ল'লোঁ। লগতে আছিল চিলি ফ্লেক্স আৰু মিক্স হাৰ্ব। পিজ্জা বেছটোৰ ছাইডত মই ব্ৰাছেদি ৰিফাইন তেল লগাই ল'লোঁ। কেৰাহীটো প্ৰিহিট হোৱাৰ পিছত মই এনেদৰে প্লেট এখন দি পিনি ওপৰতে পিজ্জা প্লেটখন দি ল'লোঁ আৰু ঢাকি দিলোঁ। লগতে ওপৰত হেভি বস্তু এটা দি থৈছোঁ যাতে ভাপটো ওলাই নাযায়। মই পিজ্জাটো 30 মিনিটৰ কাৰণে কম ফ্লেমত বেক হ'ব দিলোঁ। এতিয়া 30 মিনিটৰ পিছত মই পিজ্জাটো চেক কৰি চালোঁ। পিজ্জাটো মাজে মাজে চেক কৰি চাব, কাৰণ যিহেতু চবৰে সময় বেলেগ হ'ব পাৰে। এয়া আমাৰ কেৰাহীত বনোৱা পিজ্জা ৰেডি। পিজ্জাটো খুবেই ছফ্ট আৰু ক্ৰাঞ্চি আছিলে। যদিহে আপোনালোকে এনেধৰণে পিজ্জা বনোৱা নাই ঘৰত, তেন্তে বনাই চাবচোন আৰু মোক জনাব কেনে লাগিল। আজি এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদিহে আপুনি মোৰ চেনেলত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু লগতে বেল আইকনটো ক্লিক কৰি থ'ব যাতে আহিবলগীয়া ভিডিঅ'বোৰৰ আপোনালোকে ন'টিফিকেশ্যন পাই থাকে। থেংক ইউ।